ক'ৰ পৰা আহিছিলে মৰিগাঁও বৰিগাঁও ঘৰ মৰিগাঁও কি গাড়ী লৈ আহিছিলে উইংগাৰ কেনেকৈ ঘটনাটো কেনেকৈ মানে আপোনাৰ হঠাতে ব্ৰেক ফেইল ব্ৰেক ফেইল হৈ গ'লে তাৰপিছত ড্ৰাইভাৰ ৰখাব নোৱাৰিলে তাৰপিছত গাঁতত মানে পাল্টি মাৰিলে গাড়ীখন কোনোবা নিহত হৈছে নেকি এজন নিহত হৈছে ইয়াৰে মিৰ্জা বুলি ঠাই এডোখৰ আৰু তেখেত ইয়াৰে ঘৰ তেখেতৰ নামটো জানিব পাৰিম হেৰি আপোনাৰ ৰাকেশ বুলি কয় তেখেতৰ হয় ৰাকেশ টাইটেলটো নাজানো গম পোৱা নাই তেখেত ফুটবল প্লেয়াৰটো তাত মানে আমাৰ তাত খেলি ফুৰে সেইকাৰণে তেখেতে জেগাডোখৰ চিনাকি কৰি দিলে তাৰপিছত তেখেতো যাম বুলি ক'লে গাড়ীখন পাল্টি নামাৰ আগত তেখেত মানে কি পৰা জঁপিয়াই দিলে তাৰপিছত ডিভাইডাৰ আছিলে ডিভাইডাৰত মানে তাৰ খুন্দা খাই গ'লে আৰু তেখেত খুন্দা খাই গ'লে আৰু বাকী যিমান কেইজন যাত্ৰী আছিল গোটেইকেইজনে দুজনৰ ভৰি ভাঙিছে বাকী কেইজনৰ মানে মূৰ ফাটিছে মাথা ফাটিছে আৰু তেজ ওলাইছে কাৰোবাৰ হাত হেৰি হৈছে কমৰত লাগিছে সেইটোৱে আৰু জনোৱাত যে ব্ৰেক ফেইল হৈ গ'ল বুলি কৈছিলে ব্ৰেক ফেইল হৈ যোৱা তেওঁলোকে ৰখাব নোৱাৰি পেলাই সোমাই গ'ল এজন নিহত হৈছে বুলি কৈছে তেওঁলোকৰে একেলগে ফুটবল খেলে বুলি কৈছিলে আমাৰ নিহত হোৱাজন মাঞ্জাৰে বুলি জানিব পাৰিছোঁ এতিয়া ৰাকেশ এতিয়ালৈকে গম পোৱা নাই এতিয়া গম মানে আমাৰ অফিচাৰ তাত আছে নহয় আমি মানে ইনজুৰি পাৰ্চনখিনি লৈ নিলোঁ লগালগ তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে আহত এতিয়ালৈকে এনেই গ্ৰিভিয়াছ বুলি ক'লে 4জন হৈছে এতিয়ালৈকে আৰু এতিয়ালৈকে যিমান দূৰ গম পাইছোঁ বাকী কেইজনমান চিম্পুল ইঞ্জুৰি হৈছে ঠিক আছে